প্ৰবল শীতৰ প্ৰকোপক নেওচি শিৱসাগৰত বিভিন্ন স্থানত পৰ্যটকৰ ভিৰ। শিৱসাগৰ ঐতিহ্যমণ্ডিত তলাতল ঘৰ প্ৰাংগণত দেখা পোৱা গ'ল যথেষ্ট লোকৰ সমাগম। পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰিবলৈ সাজু অসমবাসী ৰাইজ। সমান্তৰালভাৱে শিৱসাগৰ তলাতল ঘৰৰ প্ৰাংগণত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি লগে ভাগে এসাঁজ খাই আনন্দ উল্লাসেৰে পুৰণি বছৰক বিদায় দিবলৈ সাজু হৈছে। লগতে একাংশ লোকে ক্ষোভ উজাৰিলে তলাতল ঘৰৰ প্ৰাংগণৰ পৰিষ্কাৰ পৰিচ্ছন্নতাক লৈ। ককাইজৰ পৰিয়াল আৰু ওচৰ চুবুৰীয়া সকলোৱে আহিছোঁ ইয়ালৈ। ভালে পাইছোঁ, খালি পৰিৱেশটো অকণমান লেতেৰা পাইছোঁ। এই মানে ডাষ্টবিনৰ কোনো ব্যৱস্থা নাই যে, সেইটো কাৰণে মানে চব খাইছে, ইয়াতে পেলাইছে, লেতেৰাবোৰ চাফ চিকুণ কৰি লৈহে আমি খাবলগীয়া হৈছে। ভাতৰ মাৰ মানে ডিমৰ বাকলি খাই উঠাৰ পিছত য'তে ত'তে পেলাই থৈছে এনেকুৱা ডাষ্টবিন। অকণমান মানে এতিয়া ধৰক আমি ডাষ্টবিন লৈ আহিছোঁ, মানে এনেকৈ লৈ আহিছোঁ। লগতে বিভিন্ন স্থানত বিভিন্ন লোকে সুৰাপান কৰি থকা পৰিলক্ষিত হয়। কিন্তু এতিয়ালৈকে প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। লগতে একাংশই চৰকাৰক অনুৰোধ কৰে যে আমাৰ সম্পদসমূহ ভালদৰে সংৰক্ষণ কৰি ৰাখিবলৈ। সুন্দৰ পালোঁ, কিন্তু এইটো হৈ গ'ল আমাৰ ঐতিহ্য এটা অনুষ্ঠান। শিৱসাগৰ আমাৰ জিলা বা ডিব্ৰুগড় আমাৰ আহোমৰ সম্প্ৰদায়ৰ বস্তু এইকেইটাক আমি গুৰুত্ব দিব লাগিব। চৰকাৰে কিন্তু গুৰুত্ব দিয়া নাই ইয়াৰ ওপৰত। মই দেখিবলৈ পাইছোঁ, আজি ৰংগটো কি দেখিলোঁ, ছিন্ন বিচ্ছিন্ন। ইমান টকা আহি আছে ফানত। আজি মই 25 টকা দি পিনে মই টিকট কাটিলোঁ, সেই পইচাখিনি কোন শিতানলৈ গৈছে? গতিকে মই দুখ পাইছোঁ। আমাৰ সম্পত্তিবোৰ জিলিকি থাকিব লাগিব। আমি 6 বছৰ ৰাজত্ব কৰিলোঁ, অসমত গোটেইখিনি বিদেশী বহিষ্কাৰ কৰিলোঁ, কিন্তু তাৰ পৰিতাপ কি হ'ল? কিবাটো উন্নতি হৈছে নেকি? আমাৰ একো উন্নতি হোৱা নাই, ছিন্ন বিচ্ছিন্ন হৈ গৈছে। ক'ৰবাত ঢেকীয়া গজিছে, ক'ৰবাত কি হৈছে, ভাঙিছে ছিঙিছে। সেইখিনি মানে পুনৰ নিৰ্মাণ কৰক চৰকাৰে, মোৰ এইটো এটা দাবী।